Hello friends, welcome back to my channel. হাত সাগৰ 13 নদীৰ সিপাৰে জুবিন গাৰ্গলৈ প্ৰাৰ্থনা। অসমৰ মুছলমানসকলে মক্কা শৰীফত উমৰাও কৰিবলৈ গৈ তেওঁৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনালে যাতে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰে, যাতে অসমখনৰ সকলো সমস্যা দূৰ হৈ যায়। তেওঁলোকে তাত গৈ চিনাকি দিলে আমি জুবিন দেশৰ মানুহ, আমাৰ ঘৰ জুবিন দেশত, আমাৰ দেশৰ ৰজা হৈছে জুবিন। এজন মানুহ কিমান ভাল হ'লে তেওঁৰ কাৰণে মুছলমান সম্প্ৰদায়ৰ লোকে কাবা শৰীফত গৈ প্ৰাৰ্থনা কৰিব পাৰে, দোৱা কৰিব পাৰে। তেওঁ এজন ভাল অন্তৰৰ মানুহ আছিলে। তেওঁ সকলো মানুহকে সমানভাৱে ভাল পাইছিলে, লগতে ভাল পাইছিলে প্ৰকৃতিকো। তেওঁ গছ কাটিব দিয়া নাছিলে, তেওঁ জীৱ-জন্তুক মাৰিব দিয়া নাছিলে। চাওকচোন অলপ কেনেকৈ প্ৰাৰ্থনা কৰিছে। মিল মহব্বত তুমি দান কৰিবা খোদা। ইয়া আল্লাহ তুমি আমাৰ অসমত তুমি সকলোকে তুমি আমাৰ ভাই ভাই চলিব তৌফিক দিবা খোদা। পবিত্ৰ মক্কা শৰীফৰ ইছলামৰ মুহূৰ্তত আমি দেখুৱাইছো উমৰা সম্পূৰ্ণ কৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এদৰে দোৱা কৰিছে পবিত্ৰ মক্কা শৰীফত। ইয়া আল্লাহ চলিবৰ কাৰণে আল্লাহৰ ওচৰত জুবিন গাৰ্গে যাতে ন্যায় পায়, জুবিন গাৰ্গে যাতে ন্যায় পায় তাৰ বাবে এইদৰে তুমি আমাৰ সকলো মুছলমান সকলো হিন্দু ভাইসকল সকলোকে আমাৰ অসমৰ জাতি বাতি সকলোকে মিল মহব্বত তুমি দান কৰিব খোদা। ইয়া আল্লাহ তুমি আমাৰ সকলোকে তুমি এক আৰু নেক বনাবা খোদা। খাস কৰি মালিক মৌলা আল্লাহ জুবিন দাই মৌলা যি আমালোকৰ অসমখনত এক কৰি থৈ যাব বিচাৰিছিল খোদা। ইয়া আল্লাহ মৌলা আত্মাৰ কাৰণে দোৱা কৰিছো, আত্মা তুমি শান্তি দান দিবা। ইয়া আল্লাহ তোমাৰ ওচৰত দোৱা কৰিছো মৌলা আমাৰ অসমৰ উন্নতি বনাই দিবা খোদা। আমাৰ অসমৰ বালা মুচিবত বিপদ আপদ তুমি দূৰ কৰি দিবা মৌলা। ইয়া আল্লাহ তোমাৰ ওচৰত দোৱা কৰিছো আমাৰ অসমৰ মানুহসকলৰ মিল মহব্বত তুমি দান কৰিবা খোদা। সকলোকে তুমি ইনচানিয়াত তুমি দান কৰিবা মৌলা। আমাৰ নাম সুকুন তুমি দান কৰিবা খোদা। ইয়া আল্লাহ জালিমুল জুলিমৰ পৰা হেফাজত ৰাখিবা খোদা। ইয়া আল্লাহ সকলো ভাই ভাই ভিতৰত মিল মহব্বত দান কৰিব মৌলা। মৌলা ইয়া আল্লাহ আল-মাস কি গ্ৰুপ তুমি মৌলা দায়ম আৰু কায়াম ৰাখিবা খোদা। ইয়া আল্লাহ তুমি পবিত্ৰ মক্কা শৰীফৰ পৰা ইছলামৰ মুহূৰ্তত দেখুৱাইছো অসমৰ পৰা যোৱা বা বিভিন্ন প্ৰান্তৰ পৰা যোৱা এইসমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইদৰে দোৱা কৰিছে। জুবিন গাৰ্গে যিদৰে হিন্দু মুছলমান নিৰ্বিশেষে অসমখন এক কৰি থৈ গ'ল সেই কথাসমূহে তেওঁলোকে তাত উল্লেখ কৰিছে। السلام على المرسلين والحمد لله رب العالمين بحق لا إله إلا الله محمد رسول الله. يا الله আমালোকৰ অসমৰ তুমি সকলো আমান আৰু সুকুন তুমি দান কৰিবা মৌলা। ইয়া আল্লাহ আমালোকৰ অসমৰ সকলোকে মিল মহব্বত তুমি দান কৰিবা খোদা। ইয়া আল্লাহ তুমি আমাৰ অসমত তুমি সকলোকে তুমি আমাৰ ভাই ভাই চলিব। হয়, এতিয়াৰ পৰা আমি প্ৰাউডলি ক'ব পাৰিম আমি জুবিন যুগৰ মানুহ, জুবিন দেশৰ মানুহ। বাই বাই। মোৰ চেনেলটো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।